হে দোস্ত আৰু এটা মিনি ব্লগলৈ মই যুৱ বড়ো আপোনালোকক স্বাগতম কৰিলোঁ। আজি মানে বিশ্বকৰ্মা বাবাৰ পূজা, তো বিশ্বকৰ্মা বাবাৰ পূজাত মই মানে যা যোগাৰ কৰি আছোঁ। এইফালে মোৰ মন্দিৰটো আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাই থাকে তো আপোনালোকে গমেই পায় মোৰ মন্দিৰটো। তাৰপিছত সৰুকৈ বনাইছোঁ ধুনীয়াকৈ একদম। তাৰপিছত এইফালে কলগছ চলগছবিলাক মানে লগাই দিলোঁ। তো আৰু বহুত যা যোগাৰ কৰিব লগা আছে, এতিয়া যা যোগাৰ কৰোঁ আপোনালোকক দেখাই আছোঁ লাষ্টলৈকে একদম পূজা, আৰু আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আৰু কালি যে আনিছিলোঁ মূৰ্তিটো গাইজ, আৰু ভিতৰত যে সোমাই থৈছিলোঁ, আজি বাহিৰত ওলালোঁ আৰু মন্দিৰত ধুনীয়াকৈ সোমাম। আৰু পুৰণি মূৰ্তিটো আমি বাহিৰত ওলাই থলোঁ অলপ আগতে, তাৰপিছত মন্দিৰটো একদম চাফা চুফা কৰি আৰু নতুন মূৰ্তিটো আজি এনেকৈ সোমাম। তো সোমাই কেনে ধুনীয়াকৈ পূজা পাতল কৰিম। কেনেকৈনো মই পূজা পাতল কৰোঁ তো আপোনালোকক দেখাই আছোঁ চবখিনি। এতিয়া মই এই মূৰ্তিটো বহাই লওঁ ধুনীয়াকৈ একদম। এইফালে কৰি আছে পাপৰি বুৱে প্ৰসাদৰ যোগাৰ। তাৰপিছত মই ঠগি বিচাৰি আছোঁ, মানে ঠগিখিনি বাবা বিশ্বকৰ্মাৰ আগত মানে ঠগি দিব লাগিব। তো ঠগিত প্ৰসাদ ধুনীয়াকৈ দিম এতিয়া। ঠগি মাজনীয়ে মোক আনি দিছে। এতিয়া ঠগিবিলাক মানে ধুনীয়াকৈ এখন এখনকৈ পাৰি দিম মই বাবা বিশ্বকৰ্মাৰ আগত। তো বিশ্বকৰ্মা বাবাক ধুনীয়াকৈ প্ৰসাদ আমি কি দিব পাৰোঁ কি দিব নোৱাৰোঁ সেইখিনি মানে দি দিম। তো এতিয়া মাজনী আৰু ময়ে ঠগি দিয়াৰ পিছত এতিয়া ধুনীয়াকৈ ফুলবিলাক মানে বাবা বিশ্বকৰ্মাক দি আছোঁ। তো এনেকৈ হৈ গ'ল আমাৰ ঠগি দিয়া। তাৰপিছত যিখিনি ৰহিছে সেইখিনি মানে আমি এতিয়া আমাৰ খোৱাৰ কাৰণে যোগাৰ কৰিম। তো এনেকৈ ধুনীয়াকৈ যোগাৰ কৰিলোঁ। এতিয়া আমি বহি গ'লোঁ তিনিজনো, মাজনী আৰু সুনীতা আৰু মই ধুনীয়াকৈ বহি গ'লোঁ বাবা বিশ্বকৰ্মাক এটা ভাল কৰি সেৱা লোৱাৰ কাৰণে। তো সেৱা লৈ কিনে ধুনীয়াকৈ এতিয়া আমি বাহিৰত ওলাম। মানুহ বাহিৰত গাঁৱৰ মানুহ বহি আছে, সৰু সৰু ল'ৰা ছোৱালীবিলাকো বহি আছে। ধুনীয়াকৈ এতিয়া খাৱাৰ কাৰণে যোগাৰ কৰিছোঁ। তো খাৱাখিনি বঢ়িয়াকৈ এতিয়া দেখাই আছোঁ আপোনালোকক। এতিয়া খাৱাখিনিও আপোনালোকক দেখাই আছোঁ ইমান ধুনীয়াকৈ। এতিয়া মাজনীয়ে ফটা পিন্ধাই দিব আমাক, তাৰ মাকো পিন্ধাই দিব আৰু মোকো ধুনীয়াকৈ ফটা মানে পিন্ধাই দিব এতিয়া। আৰু ফটা তিনিওজনো আমি পিন্ধি কিনে ধুনীয়াকৈ এতিয়া আমি বাহিৰত ওলাম। তো হৈ গ'ল গাইজ বাবা বিশ্বকৰ্মাক ঠগি দিয়া। এতিয়া আমি ওলালোঁ বাহিৰত, আৰু এতিয়া ল'ৰা ছোৱালীবিলাকক মাজনীয়ে ফটা পিন্ধাই আছে, ধুনীয়াকৈ সেন্দুৰৰ ফটা পিন্ধাই দি আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকক। এতিয়া আৰু সুনীতাই কিবা কিবি মানে বস্তু তাতে আছিল সেইবিলাক ওলাই আছে। বাবা বিশ্বকৰ্মাক ধুনীয়াকৈ দি দিলোঁ, যিখিনি আমাৰ মানে দিব লগা আছিল সেইখিনি দি দিলোঁ। এতিয়া আমি প্ৰসাদ খাম মানে সকলোৱে। তো সেইফালে প্ৰসাদবিলাক যোগাৰ হৈ আছে আৰু সুনীতাই কিবা কিবি কৰিয়ে আছে, আৰু এইফালে প্ৰসাদ ইহঁতক দি দিলোঁ আৰু ময়ো খালোঁ লগতে। তো আজিলৈ ইমানতে, বাই বাই, চাহ কাপ লগত।